ভাইটি ভণ্টিহঁত তোমালোকলৈ পলমকৈ হলেও ৰঙালী বিহুৰ শুভেচ্ছা জনাই প্ৰণতি বায়ে আজিৰ সেউজী চৰা অনুষ্ঠানটি মুকলি কৰিছো আশা কৰিছো তোমালোক ভালে আছা আৰু বিহুৰ দিনকেইটা চাগে খুব সুন্দৰকৈ পাৰ কৰিলা বিহু কৰিলানে বাৰু সৰুতে আমি লগৰ সমনীয়াৰ লগত ঘৰে ঘৰে গৈ বিহু কৰিছিলো তোমালোকৰ মাজৰে বহু মইনাই হয়তো এতিয়াও এই পৰম্পৰা ধৰি ৰাখিছে বাৰু ভাইটি ভণ্টিহঁত এতিয়া আহা আমি অনুষ্ঠানৰ মাজলৈ যাওঁ আজি আমাৰ অনুষ্ঠানত তোমালোকৰ এগৰাকী বান্ধৱী উপস্থিত আছে নাম চয়নিকা বসুমতাৰী চয়নিকা তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আৰু চয়নিকাই নাজিৰা সেন্ট পিটাৰ্ছ স্কুলত অষ্টম শ্ৰেণীত পঢ়ি আছে হয় চয়নিকা তোমাৰ বিহু এবাৰ কেনেদৰে পাৰ হ'ল বিহু ভালদৰে পাৰ হ'ল আমি কণী যুঁজ খেলিলোঁ বিহু খাবলৈ গ'লোঁ আৰু জেতুকা লগালোঁ বিহু কৰিছিলাও নেকি ঘৰে ঘৰে বিহু তেনেকৈ নাই কৰা কিন্তু ঘৰতে এনে আৰু ঘৰতে হয় ফুৰিবলৈ গৈছিলানে গৈছিলোঁ আৰু আমি গম পাইছো যে চয়নিকাই খুব সুন্দৰকৈ গীতো গায় আজি পিছে আমাক অনুষ্ঠানৰ আৰম্ভণিতে চয়নিকাই কি শুনাবা তাৰপিছত আমি কথা পাতি যাম হয় প্ৰথমতে মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এটি ঘোষাৰে অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছোঁ খুব ভাল হ'ব কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হীনা হিয়াৰ সৃষ্টি স্থিতি অন্ত কাৰি দেৱ তন্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে সাৰ ধন্যবাদ ইয়াতকৈ হয়তো সুন্দৰ আৰম্ভণি হ'বই নোৱাৰে খুব ভাল লাগিল ধন্যবাদ আৰু চয়নিকা আজিৰ আমাৰ এই অনুষ্ঠানটিত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে আৰু এই মুহূৰ্তত যিহেতু বহু বন্ধু বান্ধৱীয়ে শুনিও আছে বহুত ভাল লাগিছে আপোনালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনেকৈ মতাৰ বাবে আৰু এইটো আচলতে মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ এনেকৈ আৰু অনুষ্ঠানটি শুনি থকা মোৰ ভাইটি ভণ্টিসকললৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছো তোমাৰ বন্ধু বান্ধৱীসকলে সাদৰেৰে গ্ৰহণ কৰিছে চয়নিকাই সংগীতৰ শিক্ষা লৈছানে হয় লৈ আছোঁ তুমি কিমান বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছিলা মই 5মান বছৰ বয়সতেই মোক মায়ে গড়গাঁৱৰ ইমন কল্যাণ সংগীত বিদ্যালয়ত নাম লগাই দিছিল তাতে শ্ৰদ্ধাৰ কাজলতা মোহন মেমৰ ওচৰত মই ক্লাছিকেলৰ শিক্ষা লৈ আছোঁ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰবীণ মোহন ছাৰৰ ওচৰত মই কমাৰ্চিয়েল গীত শিকি আছোঁ কেনেকুৱা চলিছে তোমাৰ সংগীতৰ শিক্ষা এতিয়া ভাল চলি আছে বিহুত কোনোবা মঞ্চত বিহু গীত পৰিৱেশন কৰিছা নেকি যিহেতু বিহুৰ সময় এতিয়া সেইকাৰণে তোমাক সুধিছো বিহু তেনেকে মঞ্চত পৰিৱেশন কৰা নাই এতিয়ালৈকে কৰা নাই আন অনুষ্ঠানসমূহত চাগে নিশ্চয় কৰিছা হয় ক'ত কৰিছা
মঞ্চত মই বেছিকৈ প্ৰতিযোগিতামূলক অনুষ্ঠান কৰিছোঁ। ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা কৰিছোঁ, আধুনিক গীতৰ, বৰগীতৰ কৰিছোঁ, লোকগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতি সংগীত, তেনেকৈ বহু প্ৰতিযোগিতা মই অংশগ্ৰহণ কৰিছোঁ। আৰু পুৰস্কৃতও হৈছা নেকি? হয়, হৈছোঁ। তেতিয়াহ'লে খুব ভাল কথা। গান গাবলৈ হ'লে অভ্যাস কৰিব লাগে, নহয় জানো? ৰেৱাজ কৰিব লাগে। হয়। কয় যে ৰেৱাজ কৰিলে আমাৰ কণ্ঠটো সুন্দৰ হৈ থাকে। হয়। তুমি কেনেদৰে ঠিক কৰি লৈছা তোমাৰ সেই সময়খিনি? স্কুল বন্ধ থাকিলে ৰাতিপুৱা আৰু গধূলি ৰেৱাজ কৰা হয়, আৰু স্কুল খোলা থাকিলে ৰাতিপুৱা সময় নাপাওঁ কাৰণে গধূলি কৰোঁ প্ৰেক্টিচ। আৰু পৰীক্ষা সময়ত আচলতে সংগীতৰ সাধনাটো একেবাৰে বন্ধ কৰিবলগীয়া হয়, সেইবাবে মাজত গেপ ৰৈ যায়, আৰু পৰীক্ষা শেষ হ'লে আকৌ আৰম্ভ কৰোঁ। আৰু এই যে তোমাৰ গেপ হৈ যায়, হয়, মাজতে তুমি ৰৈ দিব লগা হয়, ৰৈ দিয়াৰ বাবে কিবা অসুবিধা হয় নেকি? হয়, অসুবিধা হয়। প্ৰেক্টিচটো কম হৈ যায় কাৰণে অকণমান অসুবিধা হয়। প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগে, আচলতে আকৌ ৰাগৰ পৰা আৰম্ভ কৰি কৰিব লাগে। তেতিয়া প্ৰেক্টিচ কম হ'লে আচলতে মাতটো টানে বুলি কয়। গীত গালে মানে অকণমান টান লাগে গাবলৈ, তেনেকুৱা হয়। তুমি তাৰমানে তেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছা? হয়। সেইকাৰণে আচলতে সদায় গান গাই থাকিব লাগে, নহয় জানো? ৰেৱাজটো যে খুব প্ৰয়োজন বুলি কয়। এতিয়া তোমাৰ যিসকল গুৰুৰ নাম তুমি উল্লেখ কৰিলা, তেওঁলোকে তোমালোকক কেনেধৰণে সংগীতৰ শিক্ষাবিলাক দিছে? কেনেধৰণে তুমি সেই শিক্ষাবোৰ লৈছা? ছাৰ আৰু মেমে ৰেৱাজটো সদায় কৰিবলৈ কয় ৰেগুলাৰলি, আৰু কমাৰ্চিয়েল গীতৰ লগতো ক্লাছিকেলৰ ৰাগখিনিও সদায় প্ৰেক্টিচ কৰি থাকিবলৈ কয়, আৰু গৰম পানী খাবলৈ কয়, আৰু ভইচটো খোলা কৰিবলৈ চিঞৰিবলৈ কয়, চিঞৰি গাবলৈ কয়, মানে চেপাকে গাবলৈ নিদিয়ে, তেনেকেই কয়। তুমি তেনেধৰণে কৰা নে? হয়, কৰোঁ। তুমি কোনখিনি সময়ত গানৰ ৰেৱাজ কৰা? ৰাতিপুৱা সময়ত মই মোৰ ক্লাছিকেলৰ ৰাগবোৰ বা আলাপ প্ৰেক্টিচ কৰোঁ, আৰু গধূলি সময়ত গীতবোৰ গাওঁ। গধূলি সময়ত গীতবোৰ গোৱা। ৰাতিপুৱাৰ সময়ত কৰাৰ কিবা কথা আছে নেকি? তেনেকৈ কোনো কথা নাই, কিন্তু ৰাতিপুৱা সময়ত মানে ভইচটো খোল খায়, সেই ছাৰে কয়, মানে সেইবাবে ৰাতিপুৱা ৰাগবোৰ বিশেষকৈ গোৱা হয়। সেইটো তুমি নিজেও অনুভৱ কৰিছানে? হয়, কৰিছা। আৰু ৰাতিৰ ভাগত তুমি গীতবোৰ গোৱা? গাওঁ। ভাত খোৱাৰ অলপ আগত গাওঁ, পঢ়াৰ অলপ পিছত, মাজৰ সময়ত। হয়, আমি কথা পাতি যাম। পুনৰ এটি গীত শুনি লওঁ। হয়। তুমি কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ নাম ললা, কাৰ গান শুনাবা আমাক? এতিয়া মই সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিম। ঠিক আছে, তুমি গোৱা, আমি শুনো। নে কান্দিবা মোৰে নতুন কইনা, পাহাৰ বগাই ধৰি আনিম তুমি খোজা মইনা, নে কান্দা কইনা। আনৰে শুন লুকুৱা বলে পিতাই শিক্ষা নিদিলে, সমাজৰ ধন চান কাঢ়িবলে আই শিক্ষা নিদিলে, কুবেৰৰ নহলো দিবলৈ সোণ গহনা, পাহাৰ বগাই ধৰি আনিম এটি জীয়া মইনা, নে কান্দা কইনা। খুব ভাল লাগিল। আৰু তুমি এই গীতটি কোনোবা অনুষ্ঠানত গাইছা নেকি? এই গীতটি মই ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা এটাত গাইছিলোঁ। বিচাৰকে কেনেধৰণৰ মন্তব্য আগবঢ়াইছিলে তোমালৈ? ভাল হৈছে কৈছিলে, আৰু আগবাঢ়ি যোৱা কৈছিলে আগলৈ। এখন ডাঙৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ মন আছে নাই? হয়, নিশ্চয় আছে। কোনগৰাকী সংগীত শিল্পীৰ দৰে তোমাৰ হ'বলৈ মন আছে? ডক্টৰ ভূপেন হাজৰিকাই আছে, তেওঁৰ নিচিনা হ'বলৈ মন যায় আচলতে। ডক্টৰ ভূপেন হাজৰিকাৰ আৰু কোনবোৰ গীতে তোমাক আকৰ্ষণ কৰে? কি বিচাৰি পোৱা তেওঁৰ গীতৰ মাজত? সংগ্ৰাম লগ্নে আজি বুলি গীত এটি আছে, বহুত ভাল পাওঁ মই গীতটি, কথাখিনিও বহুত ভাল লাগে। শ্বিলঙৰে গধূলি গীতটি ভাল লাগে। হয়। আৰু তাজমহল গীতটি ভাল লাগে। আৰু প্ৰতিটো গীতৰে অৰ্থও বেলেগ বেলেগ। হয়, তুমি অৰ্থসমূহ বুজিবলৈ চেষ্টা কৰিছানে কেতিয়াবা? চেষ্টা কৰোঁ, আৰু বুজি নাপালেও ছাৰ বা মায়েও সহায় কৰে বুজিবলৈ। আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীতসমূহৰ কথা কিন্তু অকণমান জটিল বুলি কয়, আৰু যিহেতু গীতৰ ক্ষেত্ৰত উচ্চাৰণৰ কথা এটাও আছে। এতিয়া তুমি তোমাৰ উচ্চাৰণৰ ক্ষেত্ৰত কেনেধৰণে সচেতন হৈছা? উচ্চাৰণটো ছাৰে ঠিক কৰি দিয়ে আচলতে, আৰু শব্দটো বুজি নাপালেও ছাৰে অৰ্থটো বুজাই দিয়ে। বাৰে বাৰে শব্দটো গোৱাই নহয়, আচলতে কৈ ঠিক কৰিবলৈ কয়। শব্দটো কৈ ঠিক কৰিবলৈ কয়। হয়, তাৰপিছত তুমি গাই ঠিক কৰোঁ। হয়। আৰু কিমান প্ৰয়োজন বুলি ভাবা উচ্চাৰণ শুদ্ধ হোৱাটো এটা গীতত? উচ্চাৰণটো আচলতে বহুত প্ৰয়োজনীয় বস্তু এটি গীত গোৱাৰ সময়ত, আৰু ভুল উচ্চাৰণ কৰিলে গানটোৰ অৰ্থটো বেলেগ হৈ যাব। হয়। এতিয়া কোৱাচোন, তোমাৰ ঘৰত
সংগীতৰ পৰিৱেশটো তুমি কেনেধৰণে গঢ়ি তুলিছা? মা দেউতাই বহুত সহায় কৰিছে। দেউতাই প্ৰয়োজনীয় বস্তুবোৰ আনি দিয়ে আৰু মায়ে লিৰিক্স কিছুমান লিখি দিয়ে, শব্দৰ অৰ্থ বুজাই দিয়ে, গীতটিৰ মূল অৰ্থটো বুজাই দিয়ে। তেনেকৈ সহায় কৰিছে, বহুত সহায় কৰিছে। এই ক্ষেত্ৰত অহৰহ লাগি থকা ব্যক্তিজন কোন? মায়ে আচলতে লাগি থাকে। মায়ে বেছিকৈ লাগি থাকে আৰু সেইকাৰণে তোমাৰ সুবিধাও হৈছে নহয় জানো? মায়ে তোমাক বুজাই দিয়ে কথাখিনি, আৰু গীতেটিৰ যেতিয়া কথাখিনি আমি বুজি পাওঁ তেতিয়া আমাৰ গাবলৈও সুবিধা হয়। আৰু গীতৰ সমান্তৰালকৈ তুমি বাদ্যযন্ত্ৰ বজাবলৈও শিকিছা নেকি? বাদ্যযন্ত্ৰ বজাবলৈ শিকা নাই, কিন্তু হাৰমনিয়ামখন বজাবলৈ জানো নিজেই। চাৰেগামা প্ৰথমতে শিকিলোঁ ইউটিউবৰ পৰাই, তাৰপিছত নটেশ্যনখিনি এতিয়া নিজে উলিয়াই ল'ব পৰা হৈছোঁ। 2-এটা গীত বজাব জানো। ৰিয়াজ কৰাৰ সময়ত হাৰমনিয়ামখন ব্যৱহাৰ কৰোঁ। ইউকুলেলিখন বজাওঁ, কিন্তু শিকা নাই আচলতে। বাঁহী বজাবলৈ খুব মন যায় আচলতে। বাঁহী বজাবলৈ? বাঁহীৰ প্ৰতি আকৰ্ষণ কেনেকৈ হ'ল? মোৰ ডাঙৰ মামা, মই মানে সৰুৰ পৰাই তেওঁক বাঁহী বজাই থকা শুনি আহিছোঁ। ভাল লাগে মানে, বাঁহী শুনিও ভাল লাগে আৰু মন যায় মানে বজাবলৈ। মামায়ো তেনেকৈ শিকা নাছিলে, কিন্তু মানে গাইছিলে আগতে। গান গাইছিলে? আৰু কোনে কোনে গায় তোমাৰ ঘৰত? মায়ে অলপ গায়, সৰু মামায়ো গায়, আৰু মোৰ ককাও গাইছিলে আগতে। তাৰ মানে সংগীতৰ এটি পৰিৱেশ তুমি তোমাৰ ঘৰখনৰ পৰাই পাইছা? হয় হয়। আৰু তোমাৰ সুবিধাও হৈছে শিকিবলৈ বহু কথা। আমাৰ বহুতো বাঁহী বাদক আছে, তোমাৰ তেনেকুৱা কোনোবা প্ৰিয় বাঁহী বাদক আছে নেকি? হয়, মোৰ দীপক শৰ্মাৰ বাঁহী বাদন খুব ভাল লাগে। বাৰু, ভাল কথা। এই হেঁপাহো পূৰণ হওক। আমি ভাবিছোঁ নিজৰ ইচ্ছা থাকিলে আচলতে আমি সকলো কামেই কৰিব পাৰোঁ নহয় জানো? আৰু যিহেতু তোমাৰ বাঁহী শিকিবলৈ ইচ্ছা আছেই, গতিকে শিকিলেই পাৰিবাই আৰু। বাৰু, কথা পাতি যাম তোমাৰ সৈতে। এইখিনিতে আৰু এটি গীত শুনো। এইবাৰ কাৰ গান শুনাবা? তুমি লোকগীতৰ কথাও আমাক কৈ আছিলা যে তুমি লোকগীত গাবলৈ শিকিছা। শিকা নাই, কিন্তু গাইছোঁ। ইউটিউবৰ পৰা শুনি শুনিয়ে লোকগীতেই শিকিলোঁ আচলতে। তেতিয়াহ'লে আমি এফাকি লোকগীতকে শুনো নেকি? ভাল লাগিব। হয়। ফুলে চৰি বুকুৰে লগৰি, কেনকে যাওঁ ঘূৰি গাঁৱৰ মায়া এৰি, কেনকে যাওঁ ঘূৰি ঘৰৰ মায়া এৰি, বুকুতে অগনি জালিহে, ফুলে চৰি বুকুৰে লগৰি, মাছতে গৈছিলি পানীত নামিলি, কাঁইতে বিন্ধিব বুলি, নাজানি নুশুনি সংসাৰৰ জালতে, কেনকে পেলাবি ভৰি, ফুলে চৰি বুকুৰে লগৰি, ফুলে চৰি বুকুৰে লগৰি। এই লোকগীতসমূহৰ চৰ্চা আচলতে আমি কৰি যাব লাগে। আজি খুব ভাল লাগিছে। তোমাৰ দৰে আমাৰ এই কণ কণ ভাইটি ভণ্টিসকলে যদি এনেধৰণে লোকগীতসমূহ গাবলৈ চেষ্টা কৰে, তেনেহ'লে এই গীতসমূহ আমাৰ মাজত সদায় থাকিব। আৰু তোমালোকৰ পিছৰ যিসকল ভাইটি ভণ্টি থাকিব, তেওঁলোকেও তোমালোকক দেখি শুনিয়ে গাবলৈ শিকিব। লোকগীতো পৰিৱেশন কৰিছানে প্ৰতিযোগিতাত? হয়, কৰিছোঁ। এবাৰেই কৰিছোঁ। সেইটো নুমলীগড়ৰ ৰিফাইনেৰীত হৈছিল প্ৰতিযোগিতাটি। পুলক বেনাৰ্জী ছাৰ আছিল বিচাৰক। মানে শুনি ভাল পাইছিল লোকগীত। এতিয়া তোমাৰ পঢ়া শুনাৰ কথালৈ আহোঁ। তুমি যিহেতু 8ম শ্ৰেণীত পঢ়ি আছা, পঢ়া শুনা কেনেকুৱা চলিছে তোমাৰ? পঢ়া শুনা ভালেই চলিছে। আটাইতকৈ ভাল লগা বিষয়টোৰ কথা কোৱাচোন। জিঅ'গ্ৰাফী ভাল লাগে পঢ়ি। কিয় ভাল লাগে? মই ইণ্টাৰেষ্টিং পাওঁ পঢ়ি আচলতে, আৰু পটককৈ বুজি পাওঁ, ভাল লাগে কাৰণে। জিঅ'গ্ৰাফীত টপিকো ঢেৰ থাকে শিকিবলগীয়া। এই যে তুমি গান গোৱা, এই কথা তোমাৰ স্কুলত গম পায় নাপায়? হয়, গম পায়। তুমি স্কুলৰ প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰা নেকি? হয়, কৰিছোঁ। কৰিছা? পুৰস্কৃত হৈছানে? হয়। এতিয়া ছাৰ বাইদেউসকলে কি কয় তোমাক? ভাল হৈছে বুলি কয় আৰু আগুৱাই যোৱা বুলি কয়, বহুত ছাপোৰ্ট কৰে। কেতিয়াবা যেতিয়া অফ পিৰিয়ড থাকে তেতিয়া ছাৰ মেমহেঁতে এনেই গাবলৈ কয় গান ক্লাছতে। বাৰু, এতিয়া তুমি যিবিলাক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলা প্ৰতিযোগিতাবিলাকত, সেই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰি কিবা শিকিবলৈও পাইছানে? হয়, বিচাৰকৰ মন্তব্যৰ পৰাও বহুতো শিকিবলৈ পাওঁ, আৰু
বেলেগ প্ৰতিযোগীৰ দক্ষতাৰ পৰাও বহুত শিকিবলৈ পাওঁ আৰু আমাৰ ছিনিয়ৰ গ্ৰুপৰ যোনবোৰ কম্পিটিটৰ থাকে বা হওক বা দাদা হেতৰ পৰাও বহুত শিকিবলৈ পাওঁ তোমালোকৰ যদি কোনোবাখিনিত গীত পৰিৱেশন কৰাত খুকুজা লাগে বা ভুল হয় সেইটো তোমালোকক নিশ্চয় বিচাৰকে চাগে আঙুলিয়াই দিয়ে আকৌ যেতিয়া সেই গীতটি তুমি গাবা তেতিয়া তাক মনত ৰাখি গাবলৈ এটা সুবিধা হয় নহয় জানো ছ'চিয়েল মিডিয়া আজিকালি খুব জনপ্ৰিয় আৰু ৰাতিটোৰ ভিতৰতে যিহেতু ছ'চিয়েল মিডিয়াই এগৰাকী শিল্পীক সাংঘাতিক ধৰণে জনপ্ৰিয় কৰি দিয়ে হয় ছ'চিয়েল মিডিয়াত আচলতে এতিয়াই জনপ্ৰিয় হোৱাৰ কথা ভাবা নাই মায়ে আচলতে গীতবোৰ যে মেমৰি হিচাপে আপলোড কৰে প্ৰথমতে শিকি ল'বলৈ বিচাৰিছোঁ ভালকৈ তাৰ পিছতহে ভাবিম খুব ভাল কথা এতিয়া চয়নিকা বিহুৰ সময় যিহেতু গতিকে বিহুলৈ আকৌ ঘূৰি আহিছোঁ বিহু তুমি গাবলৈ শিকা নাই তেনেকে ইউটিউবৰ পৰাই শুনিয়ে কিছুমান বিহু গীত জানো মানে বিহু নাম তুমি গোৱা নে বিহু সুৰীয়া গীত গোৱা বিহু সুৰীয়া গীত গাওঁ বিহু বুলি ক'লে আচলতে বিহু সম্ৰাট খগেন মহন্তদেৱৰ কথাকে মনলৈ আহে সেইবাবে মই তেওঁৰে এটি পুৰণি বিহু গীত গাবলৈ চেষ্টা কৰিছোঁ ধনশিৰি পাৰে হৈ ধপলিয়াই আহিলো জিৰালো কলিয়া বৰত তোমাকে বিচাৰি ঘৰ বাৰী লৈ তোমাক নেপালোহি ঘৰত হাবিত জুই লাগিলে ভনী কুতুহায়ো উৰিলে কুতুহায়ো উৰিলে দৰিকে আছিলে চাই ভদৰকলি চৰাই ভনী পৰাচিতৈক উৰিলে পৰাচিতৈক উৰিলে চেনাই তোকে আনিব পাই আগতে চাবচোন খগেন মহন্তদেৱে এখন হাৰমনিয়ামে দিয়ে দৰ্শকসকলক নচুৱাই দিয়ে অনুষ্ঠানত অৰ্চনা মহন্ত বাইদেউৰ লগত অকল হাৰমনিয়াম আৰু ঢোলে দিয়ে দৰ্শকসকলক নচুৱাই দিব পাৰে হয় এইফালে কোনো গ'ল বুকুৰে ধনে গ'ল খোজতে নামাৰি গ'ল বনে মাজনী বিলাহী ঐ পকা তুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গোটে গিলিবৰ মন এই উলতি পালতি নেচাবি মই নাজান কেনে বানু কৰিছে মনে মাজনী বিলাহী ঐ পকা তুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গোটে গিলিবৰ মন আৰু সঁচাকৈ এনেকুৱা গীত শুনি থাকিলে ৰব কিন্তু কোনেও নোৱাৰে আৰু এতিয়া তুমি গাই আছা মোৰো কিন্তু নাচিবলৈ মন গৈছে খগেন মহন্তৰ গান আৰু তোমাৰ মনত আছেনে হয় আছে তেওঁৰ আন এটি বিহুগীতকে মই গাবলৈ চেষ্টা কৰিছোঁ পাকে 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 চন্তক মৰিয়নি মাজুলী কিমান বাট ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক নাচোনত লাগিব পাক পাক পাকে 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 ঐ নাচোনত লাগিব পাক কেতেকী চৰাই কাটে সৰু সূতা মৰু বা কাঠৰে যতৰ কিনা ছয় মদাৰৰ পানে কিনা ছয় মদাৰৰ পাণ আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই কিনা ছয় মদাৰৰ পানে কিনা ছয় মদাৰৰ পাণ ইমান ভাল লাগিল মোৰ কিন্তু আৰু শুনোৱে লাগি আছে আৰু খগেন মহন্তদেৱৰ এই গীতসমূহ আমাৰ অসমৰ বৰ্তমানৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তেওঁৰ পুত্ৰ পাপনে খুব সুন্দৰকৈ গাইছে আৰু আধুনিক ৰূপত তাক পৰিবেশন কৰিছে আৰু যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈছে তুমি পাপনৰ গানো শুনানে হয় শুনিছো আৰু যুৱ প্ৰজন্মৰ শিল্পী বুলি ক'লে তুমি কাৰ নাম ল'বা নৱ প্ৰজন্মৰ বিশ্বজিৎ শইকীয়াক ভাল লাগে শংকুৰ ৰাজক ভাল লাগে আৰু তৰালী শৰ্মা জুবিন গাৰ্গ তেওঁলোকৰ গীতো ভাল লাগে প্ৰত্যেকগৰাকী শিল্পীৰে গান গোৱাৰ শৈলী বেলেগ তেওঁলোকৰ গীত তুমি গাবলৈ চেষ্টা কৰিছা নাই জুবিন গাৰ্গৰ আৰু পাপনৰ গান তেনেকে চেষ্টা কৰা নাই আৰু বিশ্বজিৎ শইকীয়াৰ এটা দুটা গাইছিলো বিশ্বজিৎ শইকীয়াৰ কিবা গান মনত আছেনে আছে তেনেহ'লে আমি শুনিম কিন্তু এইখিনিতে আৰু এটি কথা তোমাৰ পৰা জানিব বিচাৰিছো ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ বহু ৰিয়েলিটি শ্ব' আছে
আমাৰ অসমতো বহুকেইটা ৰিয়েলিটি শ্ব' হৈ থাকে মাজে সময়ে হয় তেনেধৰণৰ ৰিয়েলিটি শ্ব'বিলাকত যোৱাৰ মন আছে নেকি তোমাৰ হেঁপাহ আছে নেকি হয় নিশ্চয় আছে তুমি ইতিমধ্যে এটা অনুষ্ঠানত গৈছিলো বুলি কৈছাই হয় তাত তুমি কিমান পৰ্যায়লৈকে আগবাঢ়িলা মই টিভি ৰাউণ্ডৰ নাপালোগে আচলতে নিৰ্বাচন পদ্ধতি যিবোৰ হয় সেইবোৰ কেনেধৰণে তাত নিৰ্বাচন কৰে পাৰফৰ্মেঞ্চটো চাই কনফিডেন্সটো চাই গীতটোতো চায়েই বিচাৰক থাকে উচ্চাৰণৰ কথাও হয় আহিব উচ্চাৰণ গীতৰ। থাকে হয় হয় তাল মান লয় আৰু তোমাৰ কোনখিনিত কম হ'ল বুলি ভাবিলা যিহেতু তুমি সেই পৰ্যায় নাপালোগে বুলি কৈছা হয় এই অনুষ্ঠানটি আচলতে মই 3 বছৰমান আগতে কৰিছিলোঁ তেতিয়া ইমান এটা মানে জানা নাছিলোঁ যে এনেকে তুমি হয় আৰু সৰু হৈ আছিলা হয় তেতিয়া সৰু হৈ আছিলোঁ ভাবোঁ যে কনফিডেন্সটো ইমান তেতিয়া নাছিলে আৰু নাৰ্ভাছনেছটো আছিলে মানে তেতিয়া সেইটো এটা আমাৰ বিশেষকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে হয় যদি আমি নাৰ্ভাছ হওঁ হয় সিও কিন্তু আমাক বিপদত পেলায় এতিয়া নিজকে কেনেধৰণে তেনেকুৱা পৰ্যায়ৰ অনুষ্ঠানত ভাগ ল'বলৈ নিজকে কেনেধৰণে তুমি সাজু কৰিছা প্ৰেক্টিছে মেইন আচলতে ত' এতিয়া আগতকৈ প্ৰেক্টিচটো বেছি কৰা হয় বাৰু ঠিক আছে আমি কথা পাতি যাম তোমাৰ পৰা এটি পুনৰ গীত শুনো তুমি যিহেতু উল্লেখ কৰিছিলাই আমি গীতটি শুনি লওঁ হয় হো 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 সকলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ চকুলো মুচি দিয়া যেনেকৈ হৃদয় সাঁচি ৰাখা যেনেকৈ তেনেকৈ 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 হো 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 খুব ভাল লাগিল চয়নিকা এতিয়া নিজৰ কণ্ঠটো সুন্দৰ কৰি ৰাখিবলৈ হয় তুমি কি কৰা মই গৰম পানী খাওঁ ঠাণ্ডা দিনত টেঙা খোৱা আচলতে ইমান নহয় চফ ইমান এটা নাখাওঁ মেমহঁতে কয় টেঙা ইমানকে খাব নালাগে বুলি ঠাণ্ডা দিনত সেইবাবে খোৱা নহয় ইমান এটা আৰু ব্যায়ামৰ কথা আছে নেকি তোমাৰ ছাৰ বাইদেউসকলে কিবা কৈছেনে এই ক্ষেত্ৰত ব্যায়াম আচলতে বহুতে প্ৰয়োজনীয় বস্তু আমাৰ স্বাস্থ্যৰ বাবে ব্যায়াম কৰিলে আমি যিকোনো ক্ষেত্ৰতে ফ'কাছ কৰিব পাৰোঁ পঢ়া শুনাই হওক গীতেই হওক খেলা ধূলাই হওক সেইবাবে ব্যায়ামটো মই ভাবোঁ প্ৰয়োজনীয় বস্তু হয় আৰু তোমাৰ কেনেধৰণৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ মন আছে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান বিশিষ্ট ব্যক্তিসকলৰ আগত ভালদৰে শিকি গোৱাৰ ইচ্ছা আছে তোমাৰ সেই আশা তোমাৰ সেই সপোনো খুব সোনকালে পূৰণ হওক ধন্যবাদ এতিয়া চয়নিকাই কোৱাচোন সংগীতে তোমাক কি দিছে তুমি কি বিচাৰি পোৱা সংগীতৰ মাজত সংগীতে মোক সাংস্কৃতিক ক্ষেত্ৰত জড়িত হোৱাৰ এটা হেঁপাহ দিছে আৰু উচ্চাৰণ সংবেদনশীল হ'বলৈ শিক্ষা দিছে শিল্পী হোৱাৰ আগ্ৰহ দিছে আৰু গীতবোৰ গোৱাৰ আনন্দ দিছে সেইকাৰণে তুমি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছা হয় হয় এতিয়া সংগীত আৰু পঢ়া শুনাৰ উপৰিও হয় চয়নিকাই আৰু কি কি কৰি ভাল পায় মই আৰ্ট কৰি ভাল পাওঁ নাচিও ভাল পাওঁ নাচো শিকিছা নেকি নাচ শিকা নাই কিন্তু সৰুতে বিহু কৰ্মশালা কৰিছিলোঁ তেনেকেই শিকা আছে বিহু ময়ো কৰি এবাৰ নাচিছিলোঁ ঘৰৰ ওচৰতে হৈছিলে তেতিয়া নাচিছিলোঁ মানে বিহু মঞ্চত নাচিছিলা হয় নাচিছোঁ এবাৰে নাচিছোঁ এতিয়া কিয় নাচিবলৈ এৰিলা এতিয়া গানত বেছিটো জোৰটো দিয়া হৈছে তাৰমানে গান আৰু নাচ দুইটা তোমাৰ চলাই নিবলৈ অসুবিধা হয় তাৰপিছত ক'লা তুমি ছবি আঁকা হয় কেনেধৰণৰ ছবি আঁকা ছবিৰ শিক্ষা লৈছা নেকি কাৰোবাৰ ওচৰত হয় লৈছোঁ আৰ্ট স্কুল যাওঁ বেলেগ বেলেগ ধৰণৰ শিকিছোঁ কেনভাছ শিকিছোঁ পোষ্টাৰ কালাৰ ঢেৰ শিকিছোঁ স্কেটছ শিকিছোঁ সকলো ফালৰ পৰা যদি আমি নিজকে আগবঢ়াই নিব পাৰোঁ সেইটো এটা
খুব ভাল কথা নিজৰে কাৰণেই ভাল নহয় জানো হয় এতিয়া তুমি পাঠ্যপুথিৰ কিতাপটো পঢ়াই হয় তাৰ উপৰিও বাহিৰা কিবা কিতাপ পঢ়া নেকি জিঅ'গ্ৰাফিকেল কিতাপ পঢ়িছো বাহিৰৰ সাধু কিতাপো পঢ়ি বুঢ়িয়াই সাধু পঢ়িছানে বুঢ়িয়াই পঢ়িছো এনেদৰে পঢ়ি যাবা দেই হয় কিয়নো বাহিৰা কিতাপসমূহে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে হয় ভৱিষ্যত পৰিকল্পনাৰ কথা কোৱাচোন কি হোৱাৰ মন আছে ভৱিষ্যতে নিশ্চয় ভালদৰে পঢ়া শুনা কৰি নিজৰ ভৰিত থিয় হ'বলৈ মন আছে আৰু কিন্তু তাৰ লগতে সংগীতকো সমানে সময় দি সংগীতত নিজৰ নামটো ৰখাৰ চেষ্টা কৰিম নিজৰ বুলি কিবা এটা কৰাৰ ইচ্ছা আছে হয় নেকি হয় খুব ভাল কথা নিজৰ বুলি কিবা এটা নিজৰ এটা সুকীয়া পৰিচয় আমি প্ৰত্যেকেই বিচাৰো এতিয়া চয়নিকা আমাৰ অনুষ্ঠানৰ সময়ো শেষ হৈ আহিছে গতিকে তোমাৰ কণ্ঠত আৰু এতিয়া আমি গীত শুনিম আৰু সেই গীতটিৰ লগে লগে আমি তোমাৰ পৰা বিদায় ল'ম এতিয়া তুমি কি শুনাবা আমাক শেষত আৰু চয়নিকাই হাৰমনিয়ামখন লৈ আহিছা লগত গতিকে আমি হাৰমনিয়ামখন লৈ গীত এটি গালে বেছি ভাল পাম শুনিবলৈ মই এতিয়া হাৰমনিয়ামত পুলক বেনাৰ্জী ছাৰৰ এটি গীত গাবলৈ চেষ্টা কৰিম আকাশ যেতিয়া সন্ধ্যা তৰাই জিলমিলাই মোৰ যে মনত গানৰ পক্ষীয়ে গুণগুণাই জোৰ মলয়াই মধুৰ সুবাসি যায় মোৰ যে মনত গানৰ পক্ষীয়ে গুণগুণাই রূপালী জোনাকে কিনো মায়া খানে পৃথিবী ধোয়াই রূপালী জোনাকে কিনো মায়া খানে পৃথিবী ধোয়াই যেন দুচকু তজুত সপোনা কি যায় মোৰ যে মনত গানৰ পক্ষীয়ে গুণগুণাই আকাশ যেতিয়া সন্ধ্যা তৰাই জিলমিলাই মোৰ যে মনত গানৰ পক্ষীয়ে গুণগুণাই ধন্যবাদ চয়নিকা আজি তুমি আমাৰ ষ্টুডিঅ'লৈ আহিলা গান গালা কথা পাতিলা আমাৰ কিন্তু খুব ভাল লাগিল হয় ধন্যবাদ আৰু তোমাৰ বন্ধু বান্ধৱীসকলেও এই মুহূৰ্তত তোমাৰ এই কথা বতৰাবোৰ তোমাৰ গানবোৰ শুনি আছে তেওঁলোকেও নিশ্চয় ভাল পাইছে বুলি আমি ভাবিছোঁ আৰু শেষত তুমি তোমাৰ বন্ধু বান্ধৱীসকলক কিবা ক'বা নেকি মোৰ কথা আৰু গান শুনা মোৰ বন্ধু বান্ধৱীসকল আৰু ভাইটি ভণ্টিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোনোবাই যদি গান গাবলৈ ইচ্ছা কৰে তেন্তে ৰৈ দিব নালাগে কোনোবা গুৰুৰ ওচৰত বা নিজাববীয়াকৈ হ'লেও গীত গাই থাকিব লাগে আৰু মোবাইলৰ পৰা শুনিও গান শিকিব পাৰে ভাল লাগিল চয়নিকা ইমান সুন্দৰকৈ আমাৰ ভাইটি ভণ্টিসকলক এয়া আহ্বান জনাইছে গতিকে ভাবিছোঁ আমাৰ ভাইটি ভণ্টিসকলেও চয়নিকাৰ এই কথাষাৰ শুনিব আৰু তেওঁলোকৰো যদি ইচ্ছা আছে এনেধৰণে গীত মাত গাবলৈ তেওঁলোকে নিশ্চয় চেষ্টা কৰিব আৰু চয়নিকা কেতিয়াবা পুনৰ তোমাক আমাৰ অনুষ্ঠানত এনেদৰে লগ পাম হয় নিশ্চয় তোমালৈ বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ ভাইটি ভণ্টিহঁত এয়া আছিল নাজিৰা ছেণ্ট পিটাৰ্ছ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী চয়নিকা বসুমতাৰী আজিৰ অনুষ্ঠানৰ পৰা আমি ইমানতে বিদায় ল'ব লাগিব আমাৰ আজিৰ এই অনুষ্ঠানটি প্ৰযোজনা কৰিলে পৰশা কোঁৱৰে ভাইটি ভণ্টিহঁত আজিৰ অনুষ্ঠানৰ পৰা মই প্ৰণতি বায়ে ইমানতে তোমালোকৰ পৰা অনুমতি বিচাৰিছোঁ কুশলে থাকিবা হাঁহি আনন্দৰে থাকিবা সেউজী চৰা অনুষ্ঠানটি শুনিলে